ভালদৰে উপলব্ধি কৰিছোঁ মই ভাল ঠাই থাকিব নোৱাৰো তথাপি বয়সৰ উৎপীড়ন নোহোৱা হ'লে মই তাৰ বিৰুদ্ধে অত্যাচাৰৰ বিৰুদ্ধে বিদ্ৰোহী হৈ বঞ্চিত অগুণ শিশুৰ দৰে অসহায় হৈ তিৰোতাৰ দৰে পৰৰ যোজা হৈ মই যে আজি পাতিহীনভাৱে হীনতা জীৱন যাপন কৰিছো অকল নিয়তি মহাৰাজ সকলো নিয়তিয়ে নিৰা কি কুমন্ত্ৰণা দিবলৈ আহিছা তোমালোকে যিমানেই নকৰা নিষ্পৰতন্ত্ৰ যিমানেই কৌশল কপালত সৌভাগ্যৰ পদুম ফুলিছে তোমালোকৰ নিচিনাকৈ জয় লক্ষ্মী আজি বন্দিনী বিধাতায়ো অতি সাৱধানে বিধি কৰিবলৈ বাধ্য মই কোনো মহিমাদানী কথা শুনিবলৈ ইচ্ছা প্ৰকাশ নকৰো কংস তই মোক এবাৰ থাকিবলৈ এই কংসৰ কৰ্তব্য নিৰ্ভৰ নকৰে পিতা তুমি শুনিবলৈ ভাল ইচ্ছা নকৰিলেও মই শুনাবই লাগিব শুনা পিতা শুনা তুমি তই প্ৰকৃতিৰ সজাতে এই দিয়ে কৰি সতী সন্তানৰ জীৱনময় পাছত হেঁচাৰি হত্যা কৰিলো অষ্টম সন্তান এই জগতৰ পৰা দিন হৈ বিলাই দিব পাৰিম এইদিনা মোৰ আনন্দৰ পূৰ্ণাহুতি আৰু এইদিন পাই প্ৰমাণ বন্দিত্বৰ জীৱন যাপন কৰিছে কেৱল বন্দিয়েই নহয় সতৰ্ক দৃষ্টিত প্ৰয়োজন শৃংখলাবদ্ধ মোৰ প্ৰাণবৈৰী আগমন উপলক্ষে যোগ্য আগৰ ভক্ষণাৰ সকলো যোগাৰে সম্পূৰ্ণ এই শুভদিনৰ শুভক্ষণত সহস্ৰমতী আমি স্বয়ং এই মধুৰাৰা সুকম হৈ বেশ্বৰজনী পাৰ কৰিছোঁ এতিয়া যাওঁ তোমাকে শুভ সংবাদ দিবলৈ অন্ধকারে পোহর মহারাজ কি
অদ্ভুত রচনা করতে পারা। আশা করি